হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাটো একদম মাহীহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, কিয়নো কালি ৰাতিপুৱা মই মাহীহঁতৰ ঘৰলৈ আহিলোঁ। ভাবিছিলোঁ ব্লগটো কালিৰ পৰাই ষ্টাৰ্ট কৰিম, কিন্তু নাই, মই পাহৰি থাকিলোঁ। আৰু ইয়াত ৰাতিপুৱা উঠিয়েই টিকুৱে মোক চব্জি কাটিবলৈ দিলে। চাহ টুপি খাই একদম চব্জি কাটাত লাগি গৈছোঁ। আৰু এইফালে টিকুৱে গৰম গৰম ৰুটি আৰু ৰঙালাও চব্জি বনাই দিছে, যিটো একদমেই খাবলৈ টেষ্টি আছিল। টিকুৱে কিন্তু এইবোৰ বনোৱা মেলাত বহুতে ভালে। আৰু এইফালে কবিতা মহাৰাণী আমাৰ একদম 10:30 মানত উঠিছে। আৰু টিকুৰে মোক কিন্তু মানিব লাগিব দেই, একদম দায়িত্ব বুজি পোৱা ছোৱালী। ঘৰৰ সকলোৱে নুঠাৰ আগতে তাই উঠি ৰুটি বনাই একদম চব্জি বনাই ৰেডি কৰি আমাক খোৱালে। এইফালে গা পা ধুইও উঠিলোঁ। এই ৰাতি 9টা 9:30 বাজিছে, 9:30 নহয় 10টাই বাজিছে। আৰু আমি ওলাইছোঁ ভিডিঅ' বনাবলৈ, ৰিলচ বনাবলৈ। ৰিলচ বনাইছে চাদৰ মেখেলাখিনি গৰমখনত। বাকী গম পালেই নহয়, বেকগ্ৰাউণ্ডৰ পৰা মিউজিক মাতবোৰ আহি আছে, সেইবোৰ ইগন'ৰ কৰক। আৰু আমি তিনিজনীয়ে লগ পালে এনেকৈ এনজয় কৰোঁ চাদৰ মেখেলা পিন্ধি। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।